মোৰ নাম আব্দুল মজিদ মণ্ডল হয়। মই বিগত দিনত মানে বিজেপিত আছিলোঁ আৰু বিজেপি দলৰ প্ৰাইমাৰী প্ৰেছিডেণ্ট আছিলোঁ। তো আমি আজি বিজেপি আমাৰ ABPL মিলি মহিলা আৰু পুৰুষ মিলি আমি শতাধিক মানুহ আজিৰ দিনত BPF-ত যোগদান কৰিলোঁ। BPF-ত কিয় যোগদান কৰিলা? আমি BPF এইকাৰণে যোগদান কৰিলোঁ, বিগত যে BPF মানে আপোনাৰ 17 বছৰ শাসন কৰিছিল, তেতিয়া আজিৰ দিনত বৰ্তমান চলি থকা চৰকাৰৰ দিনত বিভিন্ন ঠাইত উচ্ছেদ চলি আছে, কিন্তু আমি তেতিয়া সেই সময়ত BPF-ক কোনো উচ্ছেদৰ জাননী বা কৰা নাই, এইটো আমি দেখাও নাই। আৰু ইতিমধ্যে মানে BTC ইলেকশ্যনৰ পিছত কিবা মানে উচ্ছেদৰ জাননী BTR-ত হ'ব বুলি আমি ঘোষণা শুনিলোঁ। তো সেইখিনি আমি মানে যাতে আমাৰ হাগ্ৰামা ছাৰে উচ্ছেদ নকৰিব বুলি আমি গম পাই এই দলত আমি যোগদান কৰিলোঁ। তেখেতসকলৰ কৰ্মী কিন্তু আহি BPF-ত জইন কৰি আছে। প্ৰমোদ বড়ো যোৱা BTC নিৰ্বাচনৰ আগে আগে তেখেতে কিন্তু কৈছিলে যে তেখেতে BTC চিফ হোৱাৰ লগে লগে মাটিৰ পাট্টা দিব। তেখেতে এইটো গোকাত মিছা কথা কৈছিলে। দ্বিতীয়টো মিছা কথা তেখেতে কৈছিলে যে তেখেতে BTC চিফ হোৱাৰ লগে লগে 1 ভোট 1 জব, অৰ্থাৎ তেখেতে ঘৰে ঘৰে চাকৰি দিম বুলি কৈছিলে। সেইটো কিন্তু মিছা প্ৰমাণিত হ'ল। তেখেতে কৈছিলে BTC চিফ হোৱাৰ লগে লগে, প্ৰমোদ বড়ো ডাঙৰীয়া কৈছিল BTC চিফ হোৱাৰ লগে লগে BTCখন ছুইজাৰলেণ্ড বনাব, কিন্তু আজিৰ তাৰিখত আমি ছুইজাৰলেণ্ড দেখিবলৈ নাপালোঁ। তেখেতে মহিলাসকলক চেল্ফ হেল্প গ্ৰুপৰ নামত ৭৫,০০০ টকাকৈ কিন্তু দিম বুলি কৈছিলে, সেইটো মিছা প্ৰমাণিত হ'ল। গতিকে আজিৰ তাৰিখত BTC-বাসী ৰাইজে কিন্তু সিদ্ধান্ত লৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ আৰু মিছা কথা BTC-ত নচলে। গতিকে তেখেতে এইবাৰ আৰু BTC-ত চিফ হ'ব নোৱাৰে। তেখেতে এইবাৰ চিফ হ'ব লাগিলে ছুইজাৰলেণ্ডত গৈহে চিফ হ'ব লাগিব। 100% মিছা কথা কৈছে। তেখেতে কোৱা এটা কথাও আজিলৈকে কিন্তু প্ৰমাণিত নহ'ল। তেখেতে যিকেইটা প্ৰতিশ্ৰুতি দিছিলে কেৱল আৰু কেৱল প্ৰতিশ্ৰুতি হৈয়ে থাকিল। সেইকাৰণে আজি BTC-বাসী ৰাইজে কিন্তু সিদ্ধান্ত লৈছে, BTC-ত বসবাস কৰা সকলো জাতি জনগোষ্ঠীৰ মানুহ কিন্তু সিদ্ধান্ত লৈছে যে এইবাৰ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু BTC-ত চিফ হ'ব নোৱাৰে। তেখেতে চিফ হ'ব লাগিলে ছুইজাৰলেণ্ডতে চিফ হ'ব লাগিব। লগতে BTC-বাসী ৰাইজে আৰু এটা সিদ্ধান্ত কিন্তু লৈছে যে এই আকৌ এবাৰ BTC-ত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF-ৰ চৰকাৰ হ'বলৈ কিন্তু গৈ আছে। তাৰ প্ৰমাণ কিন্তু আমি দেখিবলৈ পাইছোঁ যে আমাৰ সভাপতি শ্ৰদ্ধাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BTC-ৰ জিলা ভিত্তিক যি মানে আশীৰ্বাদ যাত্ৰা আৰম্ভ হৈছে, তাতে কিন্তু আমি লক্ষ্য কৰিছোঁ সমাজৰ বয়োজ্যেষ্ঠ লোকসকল, বুদ্ধিজীৱীসকল, গাঁওবুঢ়া দেৱানীকে আদি কৰি ৰিটায়াৰ্ড ছাৰ্ভিচমেনসকল বা সকলো স্তৰৰ লোকসকলে যেনেকৈ ওলাই আহিছে, ইয়াৰ পৰা কিন্তু নিশ্চিত যে BTC-ত আকৌ এবাৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPF-ৰ চৰকাৰ হ'বলৈ গৈ আছে।